SSC CHSL বাবে 4500 পোষ্ট ওলাইছে। সো বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে SSC CHSL সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক জনাম। সো আপুনি দেখা পাইছে ইয়াত SSC ৰিকুৱাৰমেণ্ট 2023 কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেল এক্সাম অৰ্থাৎ CHSL ফুল ফৰ্ম। সো আপুনি দেখা পাইছে এক্সাম নাম CHSL এক্সাম 2022 অৰ্থাৎ 2022 এইটো পোষ্ট ওলাইছে। আপুনি ইয়াত দেখা পাইছে টোটাল পোষ্ট 4500 পোষ্ট আৰু অৰ্গানাইজেশ্যন SSCৰ পৰা ইণ্ডিয়া। কোৱালিফিকেশ্যন 12 পাছ হ'লে আপুনি আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছ অনলাইনত হ'ব আৰু এপ্লিকেশ্যন ফিজ 100 টকা, কিন্তু আপুনি কেটেগৰী ৱাইজ 100 টকা দিব লাগিব। আৰু অনলাইন ষ্টাৰ্ট 6 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 4 জানুৱাৰীলৈকে চলিব। সো আপুনি আৰু দেখুৱাইছোঁ আপোনাক সবিশেষ ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি জানিব পাৰিব। So number of post apuni yat dekhse educational qualification candidate should have passed class 12 or higher secondary from a recognized board university. So jikono board university pora apuni 12 pass hobo lagibo tetiha apuni abedon koribo paribo. Apuni yat dekha paise application fees for CHSL exam general babe 100 toka aru OBC babe 100 toka dibo lagibo. Women আপুনি এবিলাক দিব নালাগে, শিডিউল কাষ্টৰ কাৰণে দিব নালাগে, শিডিউল ট্ৰিপছৰ বাবে দিব নালাগে, পাৰ্সন উইথ ডিজেবিলিটিজ দিব নালাগে, এক্স সাৰ্ভিসমেনৰ কোনো ফিজ আপুনি দিব নালাগে। পেমেন্ট মেথড অনলাইনত আপুনি দিব পাৰিব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু ইউপিআইৰ জৰিয়তে আপুনি পেমেন্ট কৰিব পাৰিব। সো আপুনি ইয়াত অনলাইনত সাবমিট কৰিব লাগিব। আপুনি নেক্সট ভিডিঅ'ত আপোনাক দেখাম আপুনি কেনেকৈ SSC CHSL বাবে আপুনি আবেদন কৰিব পাৰিব। সম্পূৰ্ণ প্ৰসেছ আপোনাক নেক্সট ভিডিঅ'ত জনাম। সো এইটো জাস্ট আপোনাক ইনফৰমেশ্যন ভিডিঅ' আছিল, জাস্ট আপুনি জানিব লাগিব যে কি প্ৰসেছত আপুনি এইটো এপ্লাই কৰিব পাৰিব, কিমান সম্পূৰ্ণ ডিটেইলছৰ বাবে এইটো ভিডিঅ' বনাইছিলোঁ। সো বন্ধুসকল ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো অলপ হেল্পফুল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰি লৈছে আপোনাক বহুত ধন্যবাদ।